সপোনত টকা পোৱা দেখিলে কেনেকুৱা ফলাফল পোৱা যায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই সপোনৰ ভিডিঅ'টিত আমি জানিম সপোনত টকা দেখিলে কেনেকুৱা ফলাফল পোৱা যায়, অৰ্থাৎ ভালনে বেয়া, শুভনে অশুভ, সকাৰাত্মক নে নকাৰাত্মক বা কি কথাৰ সূচক হয় তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টি জানিম। বন্ধু বান্ধৱীসকল, সপোনত টকা পোৱা দেখা অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা সপোনৰ বিষয়ে ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো সপোনত টকা পোৱা দেখিলে কেনেকুৱা ফলাফল পোৱা যায়। বন্ধু বান্ধৱীসকল, সপোনত যদি কোনোবাই টকা পোৱা দেখে তেন্তে এই সপোনে এইটোৱে সংকেত কৰে যে আহিব লগা সময় বা ভৱিষ্যতত তেওঁৰ ব্যৱসায়ত তেওঁৰ সফলতা অৰ্জন হ'ব বা কৰিব পাৰিব।